এই সৰু ল'ৰাটোৰ পৰা শিকিবলগীয়া আছে কিন্তু বহুত। আৰু হেডছ অফ আপোনাৰ তোমাৰ টিচাৰৰ নাম কি? নামটো কোৱা, এটলিষ্ট সমগ্ৰ ৰাইজে যিসকলে চাই আছে সকলোৱে জানিব লাগিব তোমাৰ টিচাৰৰ নাম। নৱজ্যোতি চহৰীয়া। নৱজ্যোতি চহৰীয়া। তো নৱজ্যোতি চহৰীয়াই যদি এই অনুষ্ঠান চাই আছে, আপোনালৈও অশেষ ধন্যবাদ। আছে নেকি মঞ্চত নৱজ্যোতি চহৰীয়াক বিচাৰিছোঁ। ভালটো ভাল ক'বই লাগিব, গতিকে সঁচাকৈ প্ৰশংসা কৰিছোঁ। এই যে যিটো আৰু ফ্লিপ মাৰিছে, এক্ৰবেটিক অলপ কৰি লগতে ডান্স, এক্সপ্ৰেশ্যন আৰু ইমান ধুনীয়া হৈছে কম্পজিশ্যনটো, এক্সিলেণ্ট, খুব সুন্দৰ। শুভেচ্ছা থাকিল। মাৰজুক আহমেদ। আরে দিতে না 4 3 2 1 Umana con bakoro, ki ke pahoro tu. 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 Oi hari mari mari adamona korile podi pela sunmu ke pahoro mukio. Ki ke pahoro tu. খুব ধুনীয়া হৈছে আৰু ইমান এনাৰ্জেটিক আৰু ষ্টেপছবোৰ ইমান ফুটাই তুলিছা। তুমি নিজে কৰিছা নে কোনোবাক তোমাক শিকাই দিয়া আছে, টিচাৰ আছে? খুব ধুনীয়াকৈ শিকাইছা আৰু খুব ধুনীয়াকৈ তুমি আয়ত্ত কৰিছা আৰু এইটো বস্তুটো সদায় বজাই ৰাখিবা, হ'ব? বিৰাট ধুনীয়া হৈছে তুমি যিকেইটা ষ্টেপ কৰিছা। আচলতে ডান্স কম্পিটিশ্যন বুলি ক'লে ডান্সবোৰ থাকিব লাগে আৰু সৰু সৰু ষ্টেপছবিলাক ইমান ধুনীয়াকৈ কৰিছা গানটোৰ লগত। সেই পেপাৰটোৰ পৰা আহিলে মাজে মাজে তুমি ষ্টাণ্টটো কৰিছা, সেইবোৰ বস্তু ডান্স হ'ব লাগিলে এনেকৈ পাৰফেক্ট এটা কম্পেক্ট বস্তু, মানে এইটো এনেকুৱা ধৰণৰে লাগে। ঠিক আছে, খুব ভাল হৈছে আৰু নেক্সট আৰু ভাল কৰিবা দেই। মাৰজুকক দেখি মনটো ভাল লাগি গৈছে যে জিমনাষ্টিক বা এক্ৰবেটিক্স কৰিও যে তাৰ মাজত ডান্সো কৰিব লাগে, সেই বস্তুটো এক্সপ্ৰেশ্যন, ডান্স, এক্সিলেণ্ট মাৰজুক, এক্সিলেণ্ট।
মই আছিলে আৰু এজন প্ৰতিযোগী তেওঁ নাই এতিয়া এখন মঞ্চ কিন্তু উইথ ডিউ ৰেচপেক্ট টু অল পাৰ্টিচিপেণ্টছ এই সৰু ল'ৰাটোৰ পৰা শিকিবলগীয়া আছে কিন্তু বহুত আৰু হেডছ অফ আপোনাৰ তোমাৰ টিচাৰৰ নাম কি নামটো কোৱা এটলিষ্ট সমগ্ৰ ৰাইজে যিসকলে চাই আছে সকলোৱে জানিব লাগিব তোমাৰ টিচাৰৰ নাম নৱজ্যোতি চহৰীয়া নৱজ্যোতি চহৰীয়া তো নৱজ্যোতি চহৰীয়াই যদি এই অনুষ্ঠান চাই আছে আপোনালৈও অশেষ ধন্যবাদ আছে নেকি মঞ্চত নৱজ্যোতি চহৰীয়াক বিচাৰিছোঁ ভালটো ভাল ক'বই লাগিব গতিকে সঁচাকৈ প্ৰশংসা কৰিছোঁ এই যে যিটো আৰু ফ্লিপ মাৰিছে এক্ৰবেটিক অলপ কৰি লগতে ডান্স এক্সপ্ৰেশ্যন আৰু ইমান ধুনীয়া হৈছে কম্পজিশ্যনটো এক্সিলেণ্ট খুব সুন্দৰ শুভেচ্ছা থাকিল হয় আৰু মাৰজুকৰ মাতৃ পিতৃকো ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই টেলেণ্টেড ল'ৰা যিমান দূৰ সম্ভৱ আগুৱাই লৈ যাবলৈ চেষ্টা কৰে মাৰ্জুকৰ বিষয়ে অকণমান ক'ব লগা কথা আছে নিশ্চয় নিশ্চয় মাৰ্জুক আজিৰ পৰা 2 বছৰ আগৰ পৰা মোৰ তাত শিকিব আহে মোৰ ঘৰ চিপাঝাৰ জেনেক্স বুলি এখন স্কুল এখন আছে তাত 2 বছৰ শিকিব আহে তো মানে মোৰ চিপাঝাৰৰ পৰা ইয়াৰ ঘৰ 20-25 কিলোমিটাৰ দূৰ হয় আৰু মাকে ৰেগুলাৰ স্কুটিখনত লৈ আহে আৰু ইয়াৰ সৰু ভণ্টি এজনী আছে তো ভণ্টিজনী ঘৰটো আহিব নোৱাৰে একেলগে দুইজনকে লৈ আহে তো আমি ইয়াতে আমাৰ লগত আমি প্ৰগ্ৰেমৰ প্ৰেক্টিছো কৰিছিলোঁ তো ৰাতি দিন পূৰা থাকি মেলি আমাৰ ঘৰত থাকি মাকে লৈ আহে আকৌ ঘৰলৈ গৈ আৰু ঘৰুৱা কাম কাজো কৰে তাৰপিছত আকৌ নিবৰ কাৰণে আকৌ লৈ আহে তো ইমানখিনি কষ্ট কৰিছে এই ল'ৰাটো তো মোৰ বহুত ভাল লাগে এই ল'ৰাটো দেখিলে আৰু পজিটিভ এনাৰ্জি পাওঁ এই ল'ৰাটোৰ পৰা তো আজি মই নিশ্চয়কৈ প্ৰথমতে দেখাৰ পিছত আৰু মোৰ ভাল লাগিছে যে এনেকুৱা ল'ৰা আগবাঢ়ি যাওক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাওক সেইটোৱে কামনা কৰিছোঁ এই মঞ্চৰ পৰা আকাশ চুবৰ মনৰ ছিজন 6ৰ এই মঞ্চৰ পৰা মাৰজুকে সঁচাকৈ আকাশ চুমক সফলতাৰ আকাশ সেয়া আমিও কামনা কৰিবলৈ কিছুমান মানুহ দেখি ভাল লাগে ন